আৰু সেইকাৰণে ক'ব খোজো TMPK long live, TMPK long live, TMPK long live, Missing Sports Carnival long live, Missing Sports Carnival. আৰু ইয়াত উপস্থিত থকা পূজনীয় শিক্ষাগুৰুসকল, মাতৃ সমাজসকল, অভিভাৱক অভিভাৱিকাসকল আৰু অংশগ্ৰহণকাৰী সমূহ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, প্ৰথম যি TMPK যি প্ৰথম মিচিং অলিম্পিক নাম দিছিল, আজি মিচিং ক্ৰীড়া স্পৰ্টছ কাৰ্নিভেল নাম দিছে। প্ৰথমখনতো অহাৰ সৌভাগ্য হৈছে, আজি আমাৰ উপস্থিত হোৱাৰ সৌভাগ্য হৈছে। আৰু পোনপ্ৰথমে TMPK এই অনুষ্ঠান আয়োজন কৰাৰ কাৰণে কিনো কম, ভাষা ইয়াত ভাষা নাইকিয়া হৈ গৈছে, কি ভাষাৰে কম। সমগ্ৰ অসমত আমাৰ বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠন আছে, সদৌ অসম ছাত্ৰ সন্থাই আমি কাম কাজ কৰি আছোঁ, কিন্তু এনেকৈ বিশালভাৱে বৃহৎভাৱে সুসংগঠিতভাৱে এনেকৈ ক্ৰীড়াৰ প্ৰতিযোগিতাৰ আয়োজন কিন্তু কোনেও কৰিব পৰা নাই। অসমৰ মাটিত যদি কৰিছে সেইটো এটাই ছাত্ৰ সংগঠন, সেয়া হ'ল TMPK। আৰু সেইকাৰণে ক'ব খোজো TMPK long live, TMPK long live, TMPK long live, Missing Sports Carnival long live, Missing Sports Carnival long live। সঁচাকৈ যি ধৰণে এই ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছে অসমৰ মাটিত কোনো ছাত্ৰ সংগঠনে কৰিব পৰা নাই। আৰু সেইকাৰণে কোনো মিচিং ছাত্ৰ সন্থা TMPK, ইয়াৰ আয়োজকসকল, ইয়াৰ আঁৰত থকা সকলো ব্যক্তি, ইয়াৰ অংশগ্ৰহী সকলোকে আমাৰ ক'বলৈ মন গৈছে। ইয়াত যেতিয়া সোমাই আহিছোঁ ছাত্ৰ সন্থা বা সতীৰ্থসকলৰ সৈতে ইয়াত বহি আছোঁ, ইয়াত যি ধৰণে ইয়াত আয়োজন কৰা হৈছে তিনিটা শব্দই ক'বলৈ মন গৈছে। আৰু তিনিটা শব্দই হ'ল TMPK, ইয়াত অংশগ্ৰহণকাৰী সকলোকে আমি সদৌ অসম ছাত্ৰ সন্থা আৰু সমগ্ৰ অসমৰ জনসাধাৰণৰ হৈ মই আপোনালোকক তিনিটা শব্দ ক'ব খুজিছোঁ। সেই তিনিটা শব্দ হ'ল অভিনন্দন, অভিনন্দন আৰু আপোনালোকলৈ অভিনন্দন। ইয়াৰ আগতো যেতিয়া আমি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ, গোটেই অসমত কৈছিলোঁ যে যদি ক্ৰীড়া প্ৰতিযোগিতা পাতিব লাগে বেচৰকাৰীভাৱে, তেতিয়াহ'লে আপোনালোকে TMPKৰ লগত যোগাযোগ কৰক, আয়োজন কমিটিৰ লগত যোগাযোগ কৰক, কেনেকৈ বেচৰকাৰীভাৱে ক্ৰীড়া প্ৰতিযোগিতা পাতিব লাগে তাৰ পৰা শিকিব লাগে। আৰু আমিও আজি সদৌ অসম ছাত্ৰ সন্থাই আমি অকপতে স্বীকাৰ কৰিছোঁ যে আমি এই ক্ৰীড়া প্ৰতিযোগিতা পাতিবলৈ আমি সৰু সুৰাকৈ আৰম্ভ কৰিছোঁ, কিন্তু আমি এতিয়া TMPKৰ পৰা এই কথা শিকিবলৈ আৰম্ভ কৰিছোঁ যে কেনেকৈ ক্ৰীড়া প্ৰতিযোগিতা পাতিব লাগে। আৰু ভৱিষ্যতৰ দিনতো TMPKৰ পৰা এই দিশত আমি দিহা পৰামৰ্শলৈ আমি আগবাঢ়ি যাম। কথা দীঘলীয়া ক'বলৈ থিয় হোৱা নাই। আৰু ভূপেন হাজৰিকাই কৈ গৈছিল ক্ৰীড়া হ'ল এক শান্তিৰ প্ৰাংগণ। ভূপেন হাজৰিকাই আমাক এই বাৰ্তা দি গৈছে। আৰু এই শান্তিৰ প্ৰাংগণত আমি আগবাঢ়ি যাবৰ কাৰণে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন হয়। ভূপেন দাই কোৱা এটা কথা মোৰ ক'বলৈ মন গৈছে। এই কথাটোকে TMPK কৈ গৈছে যে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। এই পৃথিৱী এক ক্ৰীড়াংগন, যৌৱন য'ত আজি জ্যোতিৰ্ময়, অসুস্থ এলাহক এফলীয়া কৰি য'ত জীৱন গতি হয় কৰ্মময়, এই পৃথিৱী হ'ল এক ক্ৰীড়াংগন। ভূপেন দাই গোটেই ক্ৰীড়াৰ সম্পৰ্কত এটা স্পষ্ট বাৰ্তা আমাৰ আগত দি গৈছে। আৰু ইতিমধ্যে ভুৱন বিহু ডাঙৰীয়াই কৈ গৈছে যে ছাত্ৰ ছাত্ৰীসকলক এটা প্ৰতিযোগী মনলৈ আগবাঢ়ি যাবৰ কাৰণে আৰু বিভিন্ন ধৰণৰ ড্ৰাগছ, আমাৰ মাদক দ্ৰব্য সকলোকে আঁতৰাই এটা সুস্থ মানসিকতাৰে আমি আগবাঢ়ি যাবৰ কাৰণে ক্ৰীড়াই একমাত্ৰ উপায়। তাৰ লগে লগে আৰু এটা হ'ল ক্ৰীড়াই সমাজ গঢ়ে, সংস্কৃতিয়ে যেনেকৈ সমাজ গঢ়ে ক্ৰীড়াই সমাজ গঢ়ে। এটা প্ৰতিযোগী মনলৈ যাবৰ কাৰণে আমাক পৰিৱেশ দিয়ে। আৰু সেইবাবে TMPK নেতৃত্ব লৈছে, এটা বিশাল ব্যৱস্থা লৈছে, এটা সপোন ৰচিছে যে ইয়াৰ লগে লগে আমাৰ ৰাজ্যিক দল, ৰাষ্ট্ৰীয় দল অলিম্পিকলৈ যাবলৈ পৰিকল্পনা কৰিছে। সেই সপোন বাস্তৱত ৰূপায়িত হ'বই, যি ধৰণে ইয়াত আয়োজন কৰা হৈছে সেই লক্ষ্যত উপনীত হ'বই। আৰু TMPK যি ধৰণে এই ব্যৱস্থাৰ আয়োজন কৰিছে, এই আয়োজনৰ প্ৰতি আমি সদৌ অসম ছাত্ৰ সন্থাই আমি সকলো ধৰণে সকলো সময়তে সহায় আৰু সহযোগিতা আগবঢ়াবলৈ আমি